হাই ফ্ৰেণ্ডছ, কি খবৰ? মই গোবিন চন্দ্ৰ তোমালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো মই ক'ম মেট্ৰিক ফেইল কৰা ল'ৰা ছোৱালীসকলৰ বিষয়ে। তোমালোকে অকণো টেনশ্যন নল'বা। মেট্ৰিক তোমালোকৰ বেয়া হৈছে, পৰীক্ষা বেয়া হৈছে, কিবা এটা ভুলৰ কাৰণে বেয়া হৈ যাব পাৰে, টেনশ্যন নল'বা। তোমালোকে চেষ্টা কৰা, চেষ্টাৰ অসাধ্য একো নাই। এবাৰ নহ'লে তুমি দুবাৰ নহ'লে তিনিবাৰ চাৰিবাৰ চেষ্টা কৰা, কোনো টেনশ্যন ল'ব নালাগে। আৰু বেয়া কথাবিলাক মানে বেয়া ভাৱবিলাক মনলৈ নানিবা। আৰু অভিভাৱকসকলক এটা কথা কৈছোঁ, আপোনালোকে ল'ৰা ছোৱালীক কেতিয়াও মানে গালি গালাজ নকৰিব। এনেকৈ তেওঁলোকে মানে মনত বহুত কষ্ট পায়। এফালে তেওঁলোকৰ পৰীক্ষাৰ টেনশ্যনে মাথা দি থাকে, এবছৰ দিন পঢ়ি একো নাপালে, এনেকুৱা ধৰণৰ কিবাকিবি। আৰু আপোনালোকে গালি গালাজ নাপাৰিব যাতে তেওঁলোকৰ মাইণ্ডটো বেলেগ হৈ যায়, মই ইমানে ক'লোঁ। আৰু ফেইল কৰা ল'ৰা ছোৱালীও কৈছোঁ, তোমালোকে অকণো টেনশ্যন লোৱা, পূৰা জোৰ ৰাখা, কাৰণ এখন যুদ্ধ হয়। এই যুদ্ধত এবাৰতে কেতিয়াও জিকিব নোৱাৰে। কিছুমান জিকি যায়, কিছুমান হাৰি যায়। তুমি হাৰি গ'লা বুলি টেনশ্যন ল'বা, নেক্সট বাৰ আকৌ জিকিব লাগিব, টেনশ্যন নল'বা। এতিয়া তো মোৰ ক'বলৈ এইখিনি ইমানখিনি আছে। তোমালোকে টেনশ্যন নল'বা, একদম জোৰ দি যোৱা, নেক্সট বাৰ পূৰা ভালকৈ দিম বুলি মাইণ্ডত ভৰাই লোৱা। মই এতিয়া ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো। কিবা এটা যদি ভাল পোৱা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া বাই।